হেল্ল' গাইজ এণ্ড জেণ্টেলমেন, গুড মৰ্ণিং টুডে। মই মানে আজি এতিয়া ইয়াতে বহিছোঁ, কেইটামান কথা ক'ম বুলি ভাবিলোঁ। এতিয়া মই কথা ক'লে হ'ব নহ'লে হ'ব, বাছ জাষ্ট মই ক'ব মন গ'ল, এতিয়া ক'মে মই। এই দুনিয়াখন, পৃথিৱীখন কিমান মানুহ আছে জানে পৃথিৱীত? ল'ৰা ছোৱালী সৰুৰ পৰা ডাঙৰলৈকে। এইটো মই দিছোঁ, চাই লওঁ, গণি ল'বি। ভিডিঅ'টো অলপমান ষ্টপ কৰি কিনে গণি লওঁ। তাৰপিছত এইখন হৈছে আমাৰ পৃথিৱীৰ মেপ, ইয়াতে আমি সকলো আছোঁ। তাৰপিছত কি আহে পৃথিৱীৰ পিছত কি আহে? ভাৰত, ইণ্ডিয়া। এইখন হৈছে ভাৰতৰ মেপ। এতিয়া আমি হিন্দুস্তানত ভাৰতত কিমান মানুহ আছে শুনি লয়, এইখিনি দিছোঁ। আৰু তাৰপিছত কি আহে? তাৰপিছত অসম, যিহেতু মই অসমীয়া কৈ আছোঁ, অসমীয়া ল'ৰা, অসমৰ ল'ৰা, তো সেই হিচাপত অসমত, এইখন অসমৰ মেপ, সকলোৱে চিনি পায়। ইয়াতে অসমত কিমান মানুহ আছে? সৰুৰ পৰা ডাঙৰলৈকে ল'ৰা ছোৱালী সকলো যিমান মানুহ আছে। এতিয়া অসমৰ কথা ক'ম, অসমখনৰ কথা ক'ম। অসমত বহুত কেইখন জিলা আছে, তাৰে ভিতৰত বঙাইগাঁও এখন জিলা, বাকী বহুত জিলা আছে। তো বঙাইগাঁৱত কিমান মানুহ আছে? সৰুৰ পৰা ডাঙৰলৈকে ল'ৰা ছোৱালী সকলো আছে। কিবা এটা সংখ্যা ওলাব হিচাপ কৰিলে, জাষ্ট গুগলক সুধিলে গুগলে ক'ব যে ইমান মানুহ আছিল, ইমান চনত ইমান হ'ল এতিয়া। কিন্তু টাইমটো বেলেগ সময়টো বেলেগ বেলেগ। আমাৰ ভাৰতৰ সময় বেলেগ, তো সেই সময়ৰ বিষয়ে এটা বেলেগ ভিডিঅ' বনাম। তো জাষ্ট এতিয়া মই মানুহৰ কথা পাতি আছোঁ, কিমান মানুহ আছে মানে। বাকী এতিয়া হৈ গ'ল, মানুহ জানিলা কিমান আছে পৃথিৱীত মানুহ, ভাৰতত কিমান মানুহ আছে জানিলা, আৰু অসমত কিমান মানুহ আছে জানিলা। তাৰপিছত বঙাইগাঁও জিলাত কিমান মানুহ আছে জানিলা। এতিয়া কিমান মানে কি জাতি জনজাতিৰ মানুহ আছে। তো প্ৰথমতে অসমীয়া ক'ম, তাৰপিছত বড়ো, গাৰো, ৰাভা, বেংগলী, নেপালী, খ্ৰীষ্টান, মানে আৰু বাগানীয়া, মানে বহুত জাতি আছে, চাওতাল, মানে বহুত জাতি আছে। বহুত কি জাতি আছে কমেণ্ট কৰি জনাব যদি জানে। মই মানে জানো, বাছ যিখিনি দেখিছোঁ সেইখিনিয়ে জানো। বহুত জাতি জনজাতি আছে। তো মানুহ না, সকলোকে ভোক লাগে, সকলোকে ভাগৰ লাগে। বহুত মানুহ আছে, জাতি জনজাতি আছে। আৰু ভাষা বেলেগ বেলেগ। নেপালী মানুহৰ ভাষা বেলেগ, বড়ো মানুহৰ ভাষা বেলেগ, অলপ বেলেগ, বাকী বহুত বেলেগ, অলপ নহয়। তাৰপিছত বড়ো জাতি মানুহৰ ভাষা বেলেগ, মোৰ ভাষা বেলেগ। এতিয়া এনেকাই তো নেচাৰেল। এতিয়া মই যদি নেপালত থাকিলোঁ হয়, মইতো তিমৰাই ৰামৰা মন পৰচাও বুলি ক'লোঁ হয় না। তো যি নহওক, ভিডিঅ'টো এইখিনিয়ে আছে। নাম্বাৰটো বহুত মানুহ আছে, মানুহ আহি আছে ডেইলি, প্ৰতিটো ছেকেণ্ডত মানুহ জন্মিয়ে আছে, মানে সৰু বাচ্ছা আৰু জন্মিয়ে আছে। আৰু প্ৰত্যেকটো ছেকেণ্ডত মানুহ মৰিও আছে, বাট কোনেও নাজানে, খবৰ নাই। জাষ্ট ওচৰৰখিনিহে মানুহ শুনা পাব, জাষ্ট আলহী থালহী বা চিনাকি কোনোবা থাকিলে। বাকী মানুহ জন্মিয়ে আছে, সৰু বেবী জন্মিয়ে আছে, মানুহ মৰিয়ে আছে, আহিয়ে আছে গৈয়ে আছে, আহিয়ে আছে গৈয়ে আছে, ইন আউট হৈ আছে। তো জাষ্ট নাম্বাৰ মানুহ, ইমান মানুহ কণ্ট্ৰল কোনে যে কৰি আছে না। ব্ৰেইন এটাই, জাষ্ট ভাগ মানুহ এটাই, জাষ্ট ভাগ হৈ গৈছে মানে। জাতি জনজাতি, তুমি কি জাতি, মই কি জাতি, হয় না? যিয়ে নহওক, জাতি জনজাতি আৰু এইবিলাক থাকিবই মানুহ চিন্তা, কাৰণ খেলিবই লাগিল না। লাইফ ইজ লাইক এ গেম, যোনে যি পাবা। তো এতিয়া বহুত হ'ল, ইমান মানুহ আছে পৃথিৱীত, ইমান মানুহ আছে ভাৰতত, ইমান মানুহ আছে অসমত, ইমান মানুহ আছে। আৰু তাৰে মাজত এজন মই আৰু এজন তুমি, হয় না?